হেল্ল' এভৰিৱান, কাঠআলু এইদৰে বনাই খাইছেনে বা কাঠআলু কোফ্তা কাৰী বনাই খাইছেনে? যদি নাই খোৱা এবাৰ খাই চাবচোন। খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব। কাঠআলু যেতিয়া ল'ৰা ছোৱালীয়ে খাবলৈ টান পায় নহয়, তেনেকুৱাত এইদৰে যদি বনাই দিয়ে তেওঁলোকে গমেই নাপাব ইয়াতো যে কাঠআলু দি বনোৱা হৈছে। একেবাৰে সহজ ৰেচিপি হয় আৰু খাবলৈ খুবেই সোৱাদ লগা হয়। তাৰ কাৰণে মই ইয়াত কাঠআলু লৈ লৈছোঁ এক টুকুৰা, নিজৰ হিচাপ অনুসৰি ল'ব পাৰে। বাকলি গুচাই ল'লোঁ আৰু বাকলিটো গুচাওঁতে ধ্যান ৰাখিব যাতে কাঠআলুত পূৰা কোলা কোলা যোনটো বাকলি হয় নহয়, অকণো নাথাকে। বাকলিখিনি ভালদৰে গুচাই কাঠআলু টুকুৰাটো ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই সৰু সৰু পিচেছত কাটি ল'লোঁ। ইয়াৰ পিচটো নিজৰ হিচাপ অনুসৰি ৰাখিব পাৰে। আৰু এটা মই কুকাৰত ট্ৰান্সফাৰ কৰি দিলোঁ, লগতে পানী এড কৰি দিছোঁ যাতে আলুখিনি তলত ডুবি থাকে, সিমানেই পানী দিছোঁ। আধা চামুচ নিমখ, আধা চামুচ হালধি পাউডাৰ আৰু আধা চামুচে মিঠাতেল এড কৰি দিছোঁ। এতিয়া কুকাৰৰ ঢাকনটো বন্ধ কৰি পেলাই 3টা চিটি লগাই ল'ম হাই ফ্লেমতে। আৰু যেতিয়ালৈকে কুকাৰৰ চিটি লাগে, ইয়াৰ কাৰণে মই এক মুঠি মচুৰ দালি ভিজাই থৈ দিছিলোঁ এঘণ্টামানৰ আগত। দালিখিনি ধুনীয়াকৈ কোমলি গ'ল। এতিয়া মই দালিখিনি এটা মিক্সাৰ জাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু এইখিনি দৰদৰাকৈ পিচি লৈছোঁ। লগত 2টা কেঁচা জলকীয়াও দি দিছোঁ। আৰু ইয়াত 2টা মিডিয়াম চাইজৰ বিলাহী দুটাও ধুনীয়াকৈ পিচি ল'লোঁ মিক্সাৰত, একদম পূৰা পিয়ৰি বনাই ল'লোঁ। আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ। আৰু সিমান দেৰিতে আমাৰ কুকাৰত চিটিও লাগি গ'ল। কুকাৰ চিটি 3টা চিটি লগাৰ পিছত যেতিয়া কুকাৰটো একদম ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল, ঢাকনটো নিজে খুলি গ'ল, তেতিয়া মই ঢাকনটো খুলি পেলাই চাম। যদি কাঠআলু টুকুৰাকেইটা ধুনীয়াকৈ সিজি গৈছে ঠিকে আছে, যদি নাই সিজা আৰু এটা চিটি লগাই ল'ব লাগিব। মোৰ ইয়াত সিজি গৈছিলে ধুনীয়াকৈ। এতিয়া মই এইখিনি এখন চালনীত টুকি পেলাই থৈ দিম 2-3 মিনিটমানৰ কাৰণে, যাতে ইয়াৰ পানীখিনি অলপমান সৰি যায়। কিন্তু আমি ইয়াৰ পানীখিনি পেলাই নিদিওঁ। সেইকাৰণে কৈছোঁ কাঠআলুকেইটা প্ৰথম যেতিয়া কুকাৰত দিব নহয়, তেতিয়া ভালদৰে ধুই ল'ব। মই ইয়াত ভালদৰে ধুই লৈছিলোঁ কাৰণে পানীখিনি আমি ব্যৱহাৰ কৰি ল'ম। আৰু এই পানীখিনিও মই ছাইড কৰি থৈ দিলোঁ। আৰু কাঠআলুখিনি অকণমান ঠাণ্ডা কৰি ল'ম। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এখন কাটা চামুচ দি কাঠআলুখিনি একদম ধুনীয়াকৈ মেছ কৰি ল'ম। ইয়াত আপোনালোকে হাতেও কৰিব পাৰে বা কিবা বাতি গিলাচ লৈ পেলাইও ধুনীয়াকৈ মেছ কৰি ল'ব পাৰে। হাতে কৰিবলৈ অকণমান গৰম হৈ আছে, কিন্তু এইদৰে কাটা চামুচ দি মেছ কৰিলে একদম বহুত ধুনীয়াকৈ মেছ হৈ যায়। আৰু ধুনীয়াকৈ আলুখিনি মেছ হৈ যোৱাৰ পিছত মই ইয়াত আধা চামুচ হালধি পাউডাৰ, 1 চামুচে জলকীয়া গুড়ি, আধা চামুচ নিমখ এড কৰি দিছোঁ। হালধি আৰু নিমখটো ধ্যান ৰাখি পেলাই এড কৰিব লাগিব, আমি প্ৰথমতেও এড কৰিছোঁ। আৰু যোনখিনি মই 2টা পিঁয়াজ যে কাটি থৈছিলোঁ মিহি মিহিকৈ, তাৰ এটা পিঁয়াজ মই দি দিছোঁ। আৰু লগতে এয়া মচুৰ দালিখিনিও মই এড কৰি দিছোঁ, যোন মচুৰ দালিটো পিচি যে থৈছিলোঁ। আৰু এয়া 1 চামুচ আদা নহৰু পেষ্টটো এড কৰি দিছোঁ। আদা নহৰু পেষ্টৰ জেগাত আপোনালোকে আদা নহৰুটো কুটি পেলাইও এড কৰিব পাৰে, বা দালিখিনি পিছোঁতে তাত আদা নহৰু দি পেলাইও পিচি ল'ব পাৰে। আৰু ধুনীয়াকৈ মিলাই ল'লোঁ। তাৰপিছত ইয়াত মই বাইণ্ডিঙৰ কাৰণে ইয়াত 4 চামুচ বেচন দি দিছোঁ, লগতে 2 চামুচ কৰ্ণফ্ল'ৰ দি দিছোঁ। ইয়াত বেচন কিমান লাগিব সেইটো মই ক'ব নোৱাৰোঁ। আলুখিনিত কিমান পানী আছে সেইটো হিচাপত বেচনটো লাগিব। মই প্ৰথমতে 4 চামুচ এড কৰিছিলোঁ, পিছত আৰু 2 চামুচ বেচন এড কৰিব লগা হৈছে। টোটেল 6 চামুচ বেচনৰ মোৰ প্ৰয়োজন হৈছে। আৰু ভালদৰে এইখিনি মই মিলাই ল'লোঁ। ইয়াত বেচনৰ জেগাত আপোনালোকে শুকান পিঠাগুড়িও দিব পাৰে। যদি শুকান পিঠাগুড়ি দিয়ে নহয়, তেতিয়াহ'লে কৰ্ণফ্ল'ৰটো নিদিলেও হৈ যাব। আৰু যদি কৰ্ণফ্ল'ৰটো দি দিয়ে নহয়, তেতিয়াহ'লে মচমচীয়া হৈ যায়, বা আপোনালোকে স্কিপো কৰিব পাৰে। আৰু ধুনীয়াকৈ এইখিনি বাইণ্ডিং অহাৰ পিছত মই সৰু সৰুকৈ লাড়ু বনাই লৈছোঁ। নিজৰ হিচাপ অনুসৰি লাড়ুকেইটা বনাই ল'ব পাৰে। আৰু এই দেখিছেনে কিমান ধুনীয়াকৈ কোফ্তাটো ৰেডি হৈ গৈছে। এই কোফ্তাটো যে তেলত দিয়াৰ লগত পিছত নাফাটেও আৰু ইয়াত মই কোফ্তাকেইটা গোল গোলকৈ বনাইছোঁ, কিন্তু আপোনালোকে নিজৰ মন পচন্দ শ্বেপত বনাব পাৰে। চিলিণ্ডাৰ শ্বেপত বনালেও ভাল লাগে। আৰু যেতিয়ালৈকে কোফ্তা হয় নহয়, মই আনফালে তেলো গৰম কৰি ৰাখিছোঁ। আজি কোফ্তাটো ফ্ৰাই কৰিবৰ কাৰণে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘৰত যি তেল আছে নহয় তাকে ব্যৱহাৰ কৰিব পাৰে, কিন্তু কাঠআলুটো মিঠাতেলত বনালে বেছি সোৱাদ লগা হয়। সেইকাৰণে মই মিঠাতেলতে আজি কোফ্তাকেইটা ফ্ৰাই কৰিম। আৰু তেলটো একদম ধুনীয়াকৈ গৰম হৈ যোৱাৰ পিছত মই কোফ্তাকেইটা এটা এটাকৈ এড কৰি দিছোঁ। কোফ্তা এড কৰাৰ পিছত মই গেছৰ ফ্লেমটো হাই টু মিডিয়াম কৰি দিছোঁ, মিডিয়াম ফ্লেমত আমি কোফ্তাকেইটা ভাজিব লাগিব। আৰু কোফ্তা এড কৰি পেলাই মই কেৰাহীটোৱে লৰাই দিছোঁ। ইয়াত মই কোনো ধৰণৰ চামুচ বা হেতা ব্যৱহাৰ কৰা নাই। যেতিয়া কোফ্তাকেইটা অকণমান ওপৰৰ পৰা শুকানৰ নিচিনা হৈ গৈছে, সিজি যোৱাৰ নিচিনা টাইট হৈ গৈছে, তেনেকুৱাতে মই চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু উল্টাই পুল্টাই কোফ্তাকেইটা ভাজি ল'ম। এবাৰৰ কোফ্তা ভাজিবলৈ মোৰ 3 পৰা 4 মিনিটমান সময় লাগিছিলে। আৰু কোফ্তাকেইটা ভাজিবৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়ামেই ৰাখিব। ল' ফ্লেমত কোফ্তাকেইটা ভাজিব নালাগে। ল' ফ্লেমত যদি ভাজে নহয়, তেতিয়াহ'লে তেলটো বহুত বেছিকৈ খাই যাব। আৰু যদি হাই ফ্লেমত দিয়ে নহয়, ওপৰৰ পৰা লগতে ৰঙা হৈ আহিব। মিডিয়াম ফ্লেমত কোফ্তাকেইটা উল্টাই পুল্টাই ভাজি ল'ব পাৰে। এবাৰৰ কোফ্তা 4 মিনিটমান সময় লাগে। আৰু ইয়াত চেম প্ৰচেছত মই গোটেই কোফ্তাখিনি বনাই ল'লোঁ। এই কোফ্তাটো খাবলৈ খুবেই সোৱাদ লগা হয়। এইদৰে বনাই পেলাই থৈ দিব পাৰে আপোনালোকে ষ্ট'ৰ কৰি, ল'ৰা ছোৱালী টিফিনতো দি পঠাব পাৰে। ইমান যে ভাল লাগে নহয় খাবলৈ এই কোফ্তাটো। টমাটৰ কেটচপৰ লগত বা গ্ৰীণ চাটনিৰ লগত আপোনালোকে ছাৰ্ভ কৰিব পাৰে, বহুত বেছি সোৱাদ লগা হয়। আজি মই যিহেতু কোফ্তা কাৰী বনাম, তাৰ কাৰণে 1 চামুচ মিঠাতেল আৰু গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে তাত মই এটা তেজপাত এড কৰি দিছোঁ, 4-5টামান জালুক এড কৰি দিছোঁ, 1 চামুচ জিৰা এড কৰি দিছোঁ, আৰু এটা ডাঙৰ ইলাচি এড কৰি দিছোঁ।
জিৰাটো ফুটি যোৱাৰ লগতে ইয়াত মই পিঁয়াজ এড কৰি দিছোঁ। যোনখিনি পিঁয়াজ আমি এক্সট্ৰা কৰি ৰাখিছিলোঁ, মানে দুটা পিঁয়াজৰ এটা পিঁয়াজটো মই কোফটাত এড কৰিছিলোঁ আৰু এটা পিঁয়াজ আছিলে, সেই পিঁয়াজটো এড কৰি দিম আৰু ভালদৰে মিলাই ল'ম। পিঁয়াজ এড কৰাৰ 20-30 ছেকেণ্ডমানৰ পিছতে মই ইয়াত আদা নহৰু পেষ্ট 1 চামুচ এড কৰি দিছোঁ আৰু ইয়াত মই ইলাচিটো উলিয়াই দিছোঁ, মানে ডাঙৰ ইলাচিটো মুখত আহিলে বেয়া লাগে যে, সেইকাৰণে মই উলিয়াই দিছোঁ আৰু ভালদৰে এইখিনি মিলাই ল'ম। যেতিয়া পিঁয়াজৰ কালাৰটো অকণমান সলনি হৈ যায়, তেনেকুৱাতে ইয়াত মই মানে বিলাহীৰ পেষ্টটো এড কৰি দিছোঁ। বিলাহী এড কৰাৰ লগতে মই নিমখো এড কৰি দিছোঁ আৰু মিক্সাৰ জাৰটো ধুই পেলাই লগতে 2 চামুচ পানীও এড কৰি দিছোঁ। ভালদৰে এইখিনি মিলাই ল'ম আৰু বিলাহীখিনি ধুনীয়াকৈ সিজিবলৈ দিম। বিলাহীয়ে যেতিয়া তেল এৰি দিয়ে, তেনেকুৱাতে মই ইয়াত 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, আধা চামুচ হালধি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচেই মই আমচুৰ পাউডাৰ এড কৰি দিছোঁ। যদি আপোনালোকৰ আমচুৰ পাউডাৰ নাথাকে নহয়, তেতিয়াহ'লে স্কিপ কৰিব পাৰে, কিন্তু ইয়াৰ জেগাত আপোনালোকে নেমু ৰস দিব লাগিব। নেমু ৰসটো পিছত দিব লাগিব, এতিয়াই দিব নালাগে। আৰু আপোনালোকে আমচুৰ পাউডাৰ বা নেমু ৰসৰ সলনি ইয়াত 2 চামুচ দৈও দিব পাৰে। দৈটো যদি দিয়ে নহয়, ফ্ৰিজৰ পৰা আধা ঘণ্টাৰ আগত উলিয়াই পেলাই ধুনীয়াকৈ একদম ঘুটি লৈ পেলাই দৈটো দি দিব পাৰে। বাকী প্ৰচেছটো ছেইম হৈ যাব। আৰু ইয়াত মই আজি দৈ এড কৰা নাই, আমচুৰ পাউডাৰ এড কৰিছোঁ। যিহেতু গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ আৰু এতিয়া মই কাঠআলু বইল কৰি থোৱা পানীখিনি এড কৰি দিছোঁ। ইয়াত মোৰ পানীৰ পৰিমাণটো অকণমান কম নিচিনা লগা দেখি মই আৰু 1 গিলাচ পানী এড কৰি দিছোঁ। নিজৰ হিচাপ অনুসৰি পানীটো দিব পাৰে আৰু গোটেইখিনি মিলাই পেলাই ঢাকি পেলাই ল' ফ্লেমত এতিয়া মই এইখিনি উতলিবলৈ দিম। যেতিয়া ধুনীয়াকৈ উতলি যায় নহয়, তেনেকুৱাতে মই ইয়াত 1 চামুচ কিচেন কিং মছলা এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে গৰম মছলাও দিব পাৰে আৰু কিচেন কিং মছলাৰ লগতে মই ইয়াত 1 মুঠি কচুৰি মেথিও এড কৰি দিছোঁ। কচুৰি মেথি ফ্লেভাৰটো মই বহুত বেছিয়ে ভাল পাওঁ, আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু দি চাবচোন, বহুত বেছি ভাল লগা হয়। গোটেইখিনি ভালদৰে এবাৰ মিলাই ল'লোঁ। তাৰপিছত মই কোফটা এড কৰি দিম। কোফটা এড কৰি পেলাই ভালদৰে এবাৰ মিলাই ল'ম আৰু ল' ফ্লেমত ঢাকি পেলাই 2 মিনিটৰ কাৰণে সিজিবলৈ দিম। কোফটা এড কৰি আমি বহুত বেছি দেৰি সিজাই থাকিব নালাগে, খালি কোফটাৰ ভিতৰলৈ যাতে ইয়াৰ ফ্লেভাৰটো গুচি যায়, সিমান দেৰি আমি সিজালেই হৈ গ'ল। 2 মিনিটেই বহুত হৈ যায় আৰু এয়া আমাৰ কোফটা কাৰী ৰেডি হৈ গ'ল। ভালদৰে এবাৰ মিলাই ল'লোঁ। এই কোফটাটো ভাতৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত সকলোৰে লগতে খাব পাৰে। বহুত বেছি সোৱাদ লগা হয়, বিশেষকৈ ভাতৰ লগত বহুতেই বেছি ভাল লগা হয়। আৰু শেষত মই ইয়াত ধনিয়া পাত এড কৰি দিছোঁ, মিহিকৈ কাটি লোৱা। আৰু এয়া আমাৰ কোফটা কাৰী ৰেডি হৈ গ'ল। ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ। আৰু কাঠআলুৰ এই কোফটা কাৰীটো এবাৰ জৰুৰ ট্ৰাই কৰি চাব। যিসকলে কাঠআলু খাই বেয়া পায় নহয়, তেওঁলোকো দিৱানা হৈ যাব। কাঠআলুৰ বহুত বেছি ভাল লাগে, এবাৰ জৰুৰ ট্ৰাই কৰি চাব।